নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ত। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম পোষ্ট অফিচত কেনেকৈ আপোনালোকে একাউণ্ট খুলিব পাৰিব। পোষ্ট অফিচত যিটো একাউণ্ট খুলিব সেইটো হৈছে ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক। এইটো এটা জিৰ' বেলেঞ্চ একাউণ্ট হয়। ইয়াত আপোনালোকে মান্থলি বেলেঞ্চ আপোনালোকে মেইনটেইন কৰিব নালাগে। একাউণ্ট খোলাৰ পিছত লগে লগে আপোনালোকে ভাৰ্চুৱেল ডেবিট কাৰ্ড পাই যাব, লগতে আপোনালোকে UPI সুবিধা পাই যাব। ফোনপে', গুগল পে', পেটিএমত আপোনালোকে লিংক কৰি অনলাইন ট্ৰানজেকশ্যন কৰিব পাৰিব। এতিয়া আপোনালোকে ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকত কেনেকৈ একাউণ্ট খুলিব আৰু মোবাইল বেংকিংটো কেনেকৈ ৰেজিষ্টাৰ কৰিব, কমপ্লিট প্ৰচেছ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, আৰু আপুনি যদি মোৰ চেনেলত প্ৰথম হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকত একাউণ্ট অপেনিং কৰিবৰ কাৰণে প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা IPP মোবাইল বেংকিং এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি অ'পেন কৰি ল'ব। ইয়াত কিছুমান পাৰ্মিশ্যন বিচাৰিব, পাৰ্মিশ্যনকেইটা আপোনালোকে এলাউ কৰি দিব। ইয়াত আপোনালোকে লগিং নাও অপশ্যন দেখা পাইছে আৰু অ'পেন ইউৰ একাউণ্ট নাও অপশ্যন দেখা পাইছে। আপোনালোকে অ'পেন ইউৰ একাউণ্ট নাও অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে ন' অপশ্যনটো ছিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব আৰু ইয়াত আপোনাৰ পেন নাম্বাৰটো বহাই দিব। বহাই আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। ইয়াত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP চেণ্ড হ'ব। OTPটো আপোনালোকে বহাই দিব। বহাৰ পিছত এতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো বহাব পাৰে বা আপোনাৰ আধাৰ ভাৰ্চুৱেল ID নাম্বাৰটো আপোনালোকে বহাব পাৰে। ইয়াত আধাৰ নাম্বাৰটো বহোৱাৰ পিছত আপোনালোকে তলত আকৌ আপোনালোকে আধাৰ নাম্বাৰটো বহাই দিব। বহাই তলত আপোনালোকে দুটা বক্স দেখা পাইছে, আপোনালোকে বক্সটো দুটাত টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰত এটা OTP চেণ্ড হ'ব। OTPটো আপোনালোকে বহাই দিব। বহাই এতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ সন্মুখত একাউণ্ট অপেনিং ফৰ্ম আহি গৈছে। এতিয়া আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ আহি যাব, আধাৰ কাৰ্ডৰ ফটো আহি যাব। ইয়াত আপোনাৰ মাদাৰ মাইডেন নেমটো বহাই দিব। ইয়াত আপোনাৰ হাজবেণ্ড ৱাইফ নামটো আপোনালোকে বহাই দিব আৰু ইয়াত আপোনাৰ মাদাৰ নেমটো বহাই দিব। ইয়াত আপোনাৰ ফাদাৰ নেমটো বহাই দিব আৰু ইয়াত আপোনাৰ ইমেইল আইডিটো বহাই দিব। বহাই এতিয়া আপুনি ছেভ অপশ্যনত ক্লিক কৰি দিব। ছেভ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে পাৰ্চনেল ইনফৰমেশ্যন এইটো কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকে পেন এণ্ড কমিউনিকেশ্যন এড্ৰেছ ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ ছেম হ'লে আপোনালোকে ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ এইটো বক্সত আপোনালোকে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰি দিব। পেন এণ্ড কমিউনিকেশ্যন এড্ৰেছ কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকে নমিনি ডিটেইলছ বহাব লাগিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে যদি নমিনি দিব বিচাৰে তেনেহ'লে আপোনালোকে এছ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনাৰ নমিনি নেমটো বহাই দিব আৰু নমিনি ডেট অফ বাৰ্থটো আপোনালোকে কেলেণ্ডাৰৰ পৰা ছিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ সৈতে নমিনিৰ ৰিলেশ্যনটো কি হয় আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। ফাদাৰ মাদাৰ যি হয় আপোনালোকে ছিলেক্ট কৰি ল'ব। আপোনাৰ সৈতে নমিনিৰ এড্ৰেছ যদি ছেম হয় তেনেহ'লে আপোনালোকে এইটো বক্সত টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি নমিনি গাৰ্জেন নামটো বহাই দিব আৰু নমিনি ডেট অফ বাৰ্থটো গাৰ্জেন ডেট অফ বাৰ্থ আপোনালোকে বহাই দিব। বহাই আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰি দিব। নমিনি ডিটেইলছ কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকে এডিশ্যনেল ইনফৰমেশ্যন এইটোত ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনাৰ নেশ্যনেলিটি আপোনালোকে ইণ্ডিয়ান ছিলেক্ট কৰিব আৰু ইয়াত আপোনালোকে মেৰিটেল ষ্টেটাছটো ছিলেক্ট কৰিব। মেৰিড আনমেৰিড যি হয় আপোনালোকে ছিলেক্ট কৰিব। ইয়াত অকুপেশ্যন টাইপ আপোনালোকে ছিলেক্ট কৰি ল'ব। এগ্ৰিকালচাৰ, হোম মেকাৰ, ৰিটেইলাৰ যি হয় আপোনালোকে ছিলেক্ট কৰি ল'ব। ষ্টুডেণ্ট যি হয় আপোনালোকে ছিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ গ্ৰছ এনুৱেল ইনকাম আপোনাৰ এনুৱেল ইনকামটো আপোনালোকে বহাই দিব। এতিয়া আপোনালোকে এডুকেশ্যনেল লেভেল আপোনালোকে ছিলেক্ট কৰি ল'ব। এডুকেশ্যন কোৱালিফিকেশ্যন যি হয় আপোনালোকে ছিলেক্ট কৰিব। পোষ্ট গ্ৰেজুৱেট, গ্ৰেজুৱেট যি হয় আপোনালোকৰ হিচাপত আপুনি বহাই দিব। এতিয়া আপোনালোকে আৰু পলিটিকেল এক্সপ'জ পাৰ্চন আপুনি যদি পলিটিকেলৰ সৈতে কিবা জড়িত হৈ থাকে তেনেহ'লে আপুনি এছ অপশ্যনত ছিলেক্ট কৰিব আৰু নহ'লে ন অপশ্যনত ছিলেক্ট কৰিব। এতিয়া এডিশ্যনেল ইনফৰমেশ্যন কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকে একাউণ্ট ইনফৰমেশ্যন কমপ্লিট কৰিব লাগিব। ইয়াত আপোনাৰ যদি একাউণ্ট ষ্টেটমেণ্ট আপুনি ল'ব বিচাৰে তেনেহ'লে এছ অপশ্যনত ক্লিক কৰিব।
একাউণ্ট ষ্টেটমেণ্ট কেনেকুৱা মাধ্যমত ল'ব বিচাৰে অনলাইন পোষ্টেল আপোনালোকে অনলাইনটো চিলেক্ট কৰি ল'ব ইয়াত ডিবিটি মেপিং আপোনাৰ চৰকাৰী যিকোনো অনুদান যদি আপুনি এইটো একাউণ্টত ল'ব বিচাৰে তেনেহ'লে আই এগ্ৰি টু ৰিচিভ ডিবিটি ইন IPP একাউণ্ট এইটো অপশ্যনত আপোনালোকে টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰি ইয়াত আই এগ্ৰি টু IPP টাৰ্ম এণ্ড কণ্ডিশ্যন এইটো বক্সত আপোনালোকে টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰি আপোনালোকে ছেভ অপশ্যনত ক্লিক কৰিব একাউণ্ট ইনফৰমেশ্যন কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ বেংকিং অপশ্যন মোবাইল বেংকিং SMS বেংকিং মিছ কল বেংকিং ইয়াত আপোনালোকে এইকেইটা বক্সত আপোনালোকে টিক মাৰ্ক কৰি ৰাখিব ইয়াত আপোনালোকে ফৰ্মটো ভালদৰে প্ৰিভিউ কৰি ল'ব কিবা যদি ভুল থাকে আপোনালোকে শুদ্ধ কৰি ল'ব ভালদৰে আপোনালোকে প্ৰিভিউ কৰি ল'ব ফৰ্মটো ভালদৰে চাই লোৱাৰ পিছত এতিয়া আপোনালোকে তলত কনফাৰ্ম অপশ্যন আছে আপোনালোকে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰত এটা OTP চেণ্ড হ'ব OTPটো আপোনালোকে বহাই দিব বহাই এতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব ইয়াত আপোনালোকে দেখা পাইছে একাউণ্ট ক্ৰিয়েট ছাকচেছফুলি হৈ গৈছে একাউণ্ট ইয়াত আপোনালোকৰ কাষ্টমাৰ ID আহি গৈছে ইয়াত একাউণ্ট নাম্বাৰটো আহি গৈছে এতিয়া আপোনালোকে মোবাইল বেংকিংটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে গো টু হোম এইটো অপশ্যনত ক্লিক কৰিব ক্লিক কৰি ইয়াত আপোনালোকে লগিং নাও অপশ্যনত ক্লিক কৰি দিব ইয়াত আপোনাৰ একাউণ্ট নাম্বাৰটো বহাই দিব আৰু ইয়াত আপোনাৰ কাষ্টমাৰ IDটো বহাই দিব আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো কেলেণ্ডাৰৰ পৰা সিলেক্ট কৰি ল'ব আৰু ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব বহাৰ পিছত এতিয়া আপুনি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব ইয়াত আপোনাৰ এটা এমপিন সেট কৰিব লাগিব ইয়াত আপোনাৰ 4 ডিজিট এমপিনটো আপুনি বহাই দিব বহাই দিয়াৰ পিছত ইয়াত ৰিএণ্টাৰ এমপিনটো আপুনি আকৌ বহাই দিব বহাই এতিয়া আপোনালোকে সেট এমপিন অপশ্যনত ক্লিক কৰি দিব আপোনাৰ মোবাইল নম্বৰত এটা OTP সেন্ড হ'ব OTPটো আপোনালোকে বহাই দিব OTPটো বহাৰ পিছত এতিয়া আপোনালোকে সাবমিট অপশ্যন পাইছে সাবমিট অপশ্যনত ক্লিক কৰি দিব ৰেজিষ্ট্ৰেশ্যন সাকসেসফুলি হৈ গৈছে এতিয়া আপোনালোকে লগিং অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি আপুনি যেটো এমপিন সেট কৰিছিলে সেই এমপিনটো আপোনালোকে ইয়াত বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে দেখা পাইছে এনেকুৱা ইন্টাৰফেস ওপেন হৈ গৈছে ইয়াত আপোনাৰ বেলেন্স চেক কৰিব পাৰিব আৰু তলত আপোনালোকে দেখা পাব ডেবিট কাৰ্ড আপোনালোকে ৰূপে ডেবিট কাৰ্ড আপোনালোকে পাই যাব ইয়াত আপোনালোকে দেখা পাইছে ডেবিট কাৰ্ড ৰূপে ডেবিট কাৰ্ড আপোনালোকে পাই যাব ইয়াত আপোনালোকে 25 रुपीस আপোনাৰ একাউণ্টত ডিপোজিট কৰিব লাগিব তাৰ পিছত আপোনালোকে ডেবিট কাৰ্ডটো শো হ'ব ইয়াত আপোনালোকে সেন্ড মানি আপোনালোকে মানি সেন্ড কৰিব পাৰিব UPI কন্টাক্ট নম্বৰত সেন্ড কৰিব পাৰিব UPI সেন্ড কৰিব পাৰিব আৰু আপোনালোকে একাউণ্টত আপোনালোকে মানি সেন্ড কৰিব পাৰিব সার্ভিস অপশনত ক্লিক কৰি আপোনালোকে আপডেট নমিনি আপডেট কৰিব পাৰিব আপডেট পেন নাম্বাৰটো আপডেট কৰিব পাৰিব আধাৰ সেটিং আধাৰ কাৰ্ডৰ লগত আপোনালোকে লিংক কৰিব পাৰিব এইটো একাউণ্টটো এক্টিভ কৰিবৰ কাৰণে আপোনালোকে পোষ্ট অফিচত গৈ আপোনালোকে KYC কমপ্লিট কৰি ল'ব KYC কমপ্লিট কৰাৰ পিছত আপোনাৰ একাউণ্টটো এক্টিভ হৈ যাব আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিব এনেকুৱা ভিডিও আগলৈ পাই থাকিবৰ কাৰণে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ ফৰ ওয়াচিং